অসমৰ সত্ৰীয়া সংস্কৃতিৰ বাবে গৌৰৱৰ ক্ষণ গায়ন বায়নেৰে মুখৰিত কলাক্ষেত্ৰৰ বাকৰি মহাকুম্ভ মেলাত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব গুৰু আসন মাজুলীৰ পৰা ভাগৱত লৈ মহাকুম্ভ মেলালৈ যাত্ৰা বৈষ্ণৱ দলৰ সনাতন ধৰ্মৰ সৰ্ববৃহৎ ধৰ্মীয় মহোৎসৱ কুম্ভ মেলাত প্ৰাণ পাই উঠিব অসমীয়া পৰম্পৰা মহাকুম্ভ মেলাত 7 দিনীয়াকৈ অনুষ্ঠিত হ'ব অখণ্ড ভাগৱত জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে সনাতন ধৰ্মৰ সৰ্ববৃহৎ ধৰ্মীয় মহোৎসৱ কুম্ভ মেলা 45 দিনীয়াকৈ অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন হ'ব অসমৰ সত্ৰীয়া সংস্কৃতি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ দুগৰাকীৰ নেতৃত্বত সত্ৰ দুখনৰ দুটি বৈষ্ণৱ দলে অংশগ্ৰহণ কৰিব এই মহাকুম্ভ মেলাত মাজুলীৰ পৰা ভাগৱত লৈ শুকুৰবাৰে মহাকুম্ভ মেলালৈ যাত্ৰা কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ লগতে সত্ৰখনৰ এটি বৈষ্ণৱৰ দলে উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজত নিৰ্মাণ হৈছে নামঘৰ মণিকূট আৰু ৰাঙলীচৰা ইয়াৰ উপৰি কুম্ভ মেলাত প্ৰথমবাৰৰ বাবে প্ৰাগজ্যোতিষ নামেৰে বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে সত্ৰাধিকাৰগৰাকীৰ নেতৃত্বত নিৰ্মাণ হৈছে নামঘৰৰ মণিকূট উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী বৈষ্ণৱ ৰাজীৱ কাকতিৰ লগতে ৰঞ্জন গায়ন বিপুল খাটনিয়াৰ লক্ষীৰাম বৰুৱা পাপু বৰুৱাই ইতিমধ্যে 4 জুলাইৰ পৰা নিৰ্মাণ কৰি আছে নামঘৰ গুৰুজনাৰ অমৰ সৃষ্টি ৰাম বিজয় নাট দশাৱতাৰ নৃত্য সত্ৰীয়া নৃত্য গায়ন বায়ন আৰু 7 দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব মহাকুম্ভ মেলাত শুকুৰবাৰে কুম্ভ মেলালৈ যাত্ৰা আৰম্ভ কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ পৰা গায়ন বায়নৰ দলে ইফালে শনিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় মাজুলীৰ ভকত বৈষ্ণৱ কলাক্ষেত্ৰৰ পৰা উত্তৰ প্ৰদেশৰ মহাকুম্ভ মেলালৈ ৰাওনা হয় মাজুলীৰ ভকত বৈষ্ণৱ গায়ন বায়নেৰে মুখৰিত হৈ পৰে কলাক্ষেত্ৰৰ বাকৰি মাজুলীবাসী ৰাইজে আগবঢ়াই দিয়ে ভকত বৈষ্ণৱ দলটোক দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় কলাক্ষেত্ৰৰ চৌহদ এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে কলাক্ষেত্ৰৰ বাকৰিত এই পবিত্ৰ ক্ষণত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অকেশ্যন 144 বছৰৰ পাছত মহাকুম্ভ মেলা প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে আৰু অসমৰ পৰা এটা বৃহৎ ভক্তপ্ৰাণ ৰাইজৰ দল তালৈ ৰাওনা হৈছে তাত নিৰ্দিষ্ট ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছে নামঘৰ নিৰ্মাণ কৰা হৈছে আৰু ভাগৱত পাঠ হ'ব আজি আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন প্ৰভু তেখেতৰ নেতৃত্বত ইয়াৰ পৰা ৰাস্তাৰে গাড়ীৰে এটা দল তালৈ ৰাওনা হ'ব মাননীয় অধ্যক্ষ মহোদয়ো আহিছে আৰু সকলোৱে আমি তেওঁলোকক আগবঢ়াই দিছোঁ 3 দিনীয়া যাত্ৰা তেওঁলোকে যেন সুকলমে প্ৰয়াগৰাজ গৈ পায় আৰু তাত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে আনহাতে ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত আউনীআটী সত্ৰৰ 40 জনীয়া এটি বৃহৎ বৈষ্ণৱৰ দলে অংশগ্ৰহণ কৰিব মহাকুম্ভ মেলাত আউনীআটী সত্ৰৰ দলটোৱে হিয়ানাম অপ্সৰা নৃত্য থিয় নাম সংকীৰ্তন ভাওনা ভাগৱত পাঠ আদি অনুষ্ঠান অনুষ্ঠিত কৰিব মহাকুম্ভ মেলাত অসমৰ যিটো পৰম্পৰা সেই পৰম্পৰা ভাৰতবৰ্ষত আৰু দ্বিতীয়টো নাই গতিকে সেই পৰম্পৰা আমি 21 তাৰিখৰ পৰা ভাগৱত পাঠৰ ব্যৱস্থা কৰিম ইতিমধ্যে গম পাইছে যে আমাৰ নামঘৰ সম্পূৰ্ণ হৈ উঠিছে আৰু এই গোটেই যাত্ৰাত আজি আচলতে আমাৰ শিলিগুৰিত গৈ আমি অলপ কিছু সময় ৰ'ম আৰু পৰৱৰ্তী সময় পাটনাত থাকি 20 তাৰিখৰ দিনা প্ৰয়াগৰাজ পামগৈ
আমি আশা কৰোঁ যিহেতু আমাৰ কাৰণে গৌৰৱ যিটো প্ৰাগজ্যোতিষ ক্ষেত্ৰ হিচাপে অসমৰ পোনপ্ৰথমবাৰৰ কাৰণে তাত জেগা আমি ব্যৱস্থা কৰিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ বহুকেইটা অনুষ্ঠানে সহায় কৰিছে আমাৰ উত্তৰ গুৱাহাটীত থকা মহামণ্ডলেশ্বৰ কৃষ্ণ দাস ডাঙৰীয়া আৰু প্ৰজ্ঞা ফাউণ্ডেশ্যন বা বিশ্বন্ধৱ এনেকৈ ধৰি আমাৰ সকলোখিনি আহিছে আৰু আমাৰ কাৰণে সৌভাগ্য আজি অসম চৰকাৰৰ আমাৰ অধ্যক্ষকে প্ৰমুখ্য কৰি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু ইতিমধ্যে জয়ন্ত মল্ল ডাঙৰীয়াও আহি আছে গতিকে তেখেতসকলেও এই সহযাত্ৰী হৈ আমাক আগুৱাই দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ অসমৰ পৰা যোৱা বা উত্তৰ পূৰ্বাঞ্চলৰ সকলোৱে আহক নামঘৰ অন্ততঃ দৰ্শন কৰক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক